Hello friends, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। অসমীয়া JPK কুৱেশ্যন আনসাৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেলটো প্ৰেছ কৰিব। আজি আমি আলোচনা কৰিম অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক এক্সামসমূহৰ বাবে গুৰুত্বপূৰ্ণ 50টা প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅটো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব। নেক্সট কুৱেশ্যন, দ্য প্ৰিন্স নামৰ গ্ৰন্থখনৰ লিখক কোন? অপশ্যন এ উইলছন, অপশ্যন বি মেকিয়াভেলি, অপশ্যন সি এৰিষ্টেটল, অপশ্যন ডি প্লেটো। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে মেকিয়াভেলি। দ্য প্ৰিন্স নামৰ গ্ৰন্থখনৰ লিখক আছিল মেকিয়াভেলি। অসম চৰকাৰে অসম পৌৰ আইন কেতিয়া গ্ৰহণ কৰা হৈছিল? অপশ্যন এ 1956, অপশ্যন বি 1972, অপশ্যন সি 1994, অপশ্যন ডি 1995। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ 1956। নেক্সট কুৱেশ্যন, কিমান চনত অসমত নিৰ্বাচনী আয়োগ গঠন কৰা হৈছিল? অপশ্যন এ 1952, অপশ্যন বি 1954, অপশ্যন সি 1995, অপশ্যন ডি 1961। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি 1954। 1954 চনত অসমত নিৰ্বাচনী আয়োগ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? 14 নৱেম্বৰত, 24 অক্টোবৰত, 10 ডিচেম্বৰ, 12 অক্টোবৰত। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে 24 অক্টোবৰ, অপশ্যন বি। ৰাষ্ট্ৰসংঘ দিৱস 24 অক্টোবৰত পালন। নেক্সট কুৱেশ্যন, নগৰ সমিতিৰ সৰ্বনিম্ন সদস্য সংখ্যা কিমান? 7 জন, 9 জন, 10 জন, 20 জন। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 7 জন। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদটো সংশোধনী প্ৰক্ৰিয়াৰ লগত জড়িত? অপশ্যন এ অনুচ্ছেদ 368, অপশ্যন বি অনুচ্ছেদ 365, অপশ্যন সি অনুচ্ছেদ 366, অপশ্যন ডি 372। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ অনুচ্ছেদ 368। নেক্সট কুৱেশ্যন, ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল, অৰ্থাৎ জন্ম হৈছিল? অপশ্যন এ 1885, অপশ্যন বি 1861, অপশ্যন সি 1890, অপশ্যন ডি 1947। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ 1885। 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, তলত দিয়া কোনটো ৰাজনৈতিক দলৰ কাৰ্য নহয়? অপশ্যন এ জনমত গঠন কৰা, অপশ্যন বি নিৰ্বাচনত অংশগ্ৰহণ কৰা, অপশ্যন সি ৰাজনৈতিক চেতনা জাগ্ৰত কৰা, অপশ্যন ডি সমাজবাদ প্ৰতিষ্ঠা কৰা। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি সমাজবাদ প্ৰতিষ্ঠা কৰা। নেক্সট কুৱেশ্যন, যি কৰ্তব্য পালন নকৰে তেওঁ অধিকাৰো ভোগ কৰিব নোৱাৰে। উক্তিটো আছিল লাস্কিৰ, গ্ৰীনৰ, ৰচুৰ, গেটেলৰ। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ লাস্কিৰ। নেক্সট কুৱেশ্যন, ৰাজ্যসভাৰ সদস্য হ'বলৈ বয়সৰ নিম্নতম সীমা হ'ল? অপশ্যন এ 30 years, অপশ্যন বি 25, অপশ্যন সি 35 years, অপশ্যন ডি 32 years। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ 30 বছৰ। ৰাজ্যসভাৰ সদস্য হ'বলৈ নিম্নতম 30 বছৰ হ'ব লাগিব। কোনটো অধিকাৰ পৌৰ অধিকাৰৰ অন্তৰ্ভুক্ত নহয়? অপশ্যন এ জীৱন ৰক্ষাৰ অধিকাৰ, অপশ্যন বি মতামত প্ৰকাশৰ অধিকাৰ, অপশ্যন সি ভোটদানৰ অধিকাৰ, অপশ্যন ডি শিক্ষাৰ অধিকাৰ। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি ভোটদানৰ অধিকাৰ। নেক্সট কুৱেশ্যন, তলৰ কোনটো ৰাষ্ট্ৰৰ বৈশিষ্ট্য নহয়? অপশ্যন এ স্বীকৃতি, অপশ্যন বি সাৰ্বভৌমত্ব, অপশ্যন সি জনসংখ্যা, অপশ্যন সি চৰকাৰ। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ স্বীকৃতি। নেক্সট কুৱেশ্যন, লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে? অপশ্যন এ লোকসভাৰ সদস্যসকলক,
অপশ্যন বি লোকসভাৰ অধ্যক্ষই, অপশ্যন চি প্ৰধানমন্ত্ৰীয়ে, অপশ্যন ডি সংসদৰ সদস্যসকলে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ লোকসভাৰ সদস্যসকলে। লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে? লোকসভাৰ অধ্যক্ষক লোকসভাৰ সদস্যসকলে নিৰ্বাচিত কৰে। আৰু কোনটো বিষয় উচ্চ ন্যায়ালয়ৰ কাৰ্য আৰু ক্ষমতাৰ ভিতৰত নপৰে? অপশ্যন এ মৌলিক ক্ষমতা, অপশ্যন চি লেকজাৰীৰ ক্ষমতা, অপশ্যন চি বিবিধ ক্ষমতা, অপশ্যন ডি সাংবিধানিক ব্যাখ্যা কৰাৰ ক্ষমতা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি সংবিধান ব্যাখ্যা কৰাৰ ক্ষমতা। নেক্সট কুৱেশ্যন, জনমত হ'ল সংখ্যাগৰিষ্ঠৰ মত, সকলোৰে মত, সকলোৰে কল্যাণকামী মত, জনসাধাৰণৰ মত। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি সকলোৰে কল্যাণকামী মত। নেক্সট কুৱেশ্যন, ভাৰতৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে? অপশ্যন এ 62 ইয়াৰ্ছ, অপশ্যন বি 65, অপশ্যন চি 60, অপশ্যন ডি 64। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ 62 বছৰ। ভাৰতৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশজন 62 বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে। নেক্সট কুৱেশ্যন, বিত্তীয় বিধেয়কখন ভাৰতবৰ্ষত কোনে উত্থাপন কৰিব পাৰে? অপশ্যন এ কেন্দ্ৰীয় মন্ত্ৰীসভাত, অপশ্যন বি আইন সভাত, অপশ্যন চি ৰাজ্যসভাত, অপশ্যন ডি লোকসভাত। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি লোকসভাত। নেক্সট কুৱেশ্যন, বিত্ত বিধেয়ক বিলখন কিমান দিনৰ ভিতৰত গৃহীত কৰিব লাগে? অপশ্যন এ 25 days, অপশ্যন বি 14 days, অপশ্যন চি 60 days, অপশ্যন ডি 90 days। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি 14 দিন। নেক্সট কুৱেশ্যন, ৰাজ্যিক বিধান পৰিষদৰ সদস্য সংখ্যা কিমানজনতকৈ অধিক হ'ব নোৱাৰিব? অপশ্যন এ 30, অপশ্যন বি 40, অপশ্যন চি 60, অপশ্যন ডি 500। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি 40 জন। ৰাজ্যিক বিধান পৰিষদৰ সদস্যৰ সংখ্যা 40 জনতকৈ অধিক হ'ব নোৱাৰিব। নেক্সট কুৱেশ্যন, ভাৰতীয় সংসদে সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি মৌলিক অধিকাৰ সংশোধন কৰিব পাৰে? অপশ্যন এ 365, অপশ্যন বি 382, অপশ্যন চি 362, অপশ্যন ডি 368। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি 368 নং অনুচ্ছেদ মতে ভাৰতীয় সংসদে সংবিধানৰ মৌলিক অধিকাৰ সংশোধন কৰিব পাৰে। নেক্সট কুৱেশ্যন, এৰিষ্টেটলৰ মতে সৰ্বশ্ৰেষ্ঠ চৰকাৰ হ'ল গণতন্ত্ৰ, ৰাজতন্ত্ৰ, স্বৈৰতন্ত্ৰ, অভিজাততন্ত্ৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি ৰাজতন্ত্ৰ। নেক্সট কুৱেশ্যন, মাৰ্কছ এংগেলছৰ কমিউনিষ্ট মেনিফেষ্ট কেতিয়া প্ৰকাশ পাইছিল? অপশ্যন এ 1948, অপশ্যন বি 1860, অপশ্যন চি 1848, অপশ্যন ডি 1947। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি 1848, 1848 চনত। ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰা সদস্যৰ সংখ্যা কিমান? 12 জন, 250 জন, 2 জন, 20 জন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ 12 জন। ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰা সদস্যৰ সংখ্যা হৈছে 12 জন। নেক্সট কুৱেশ্যন, 14 দফীয়া নীতি কোনে প্ৰৱৰ্তন কৰিছিল? ৰুছো, উইলছন, ৰুজভেল্ট, চাৰ্চিল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি উইলছন। উইলছনে 14 দফীয়া নীতি প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন, পৃথিৱীৰ কোনখন ৰাষ্ট্ৰক গণতন্ত্ৰৰ বিজ্ঞানাগীৰ বুলি কোৱা হয়? অপশ্যন এ ভাৰতবৰ্ষ, অপশ্যন বি আমেৰিকা, অপশ্যন চি ছুইজাৰলেণ্ড, অপশ্যন ডি পাকিস্তান। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি ছুইজাৰলেণ্ড। ভাৰতবৰ্ষত পঞ্চম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?
1966, 1975, 1971, 1972 ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন সি 1971 1971 চনত ভাৰতত পঞ্চম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত কোনে সভাপতিত্ব কৰে উপৰাষ্ট্ৰপতি লোকসভাৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি লোকসভাৰ অধ্যক্ষ অসম বিধানসভাৰ সদস্যৰ সংখ্যা কিমান 125 গৰাকী 126 গৰাকী 123 গৰাকী 60 গৰাকী ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন বি 126 গৰাকী অসম চৰকাৰে এখতিয়াকৈ আনুষ্ঠানিকভাৱে ঘোষণা কৰা জিলাখনৰ নাম কি তামুলপুৰ মাজুলী দক্ষিণ শালমৰা বজালী ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন এ তামুলপুৰ নেক্সট কোৱেশ্চন 1947 চনত অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তানক দিয়া জিলাখনৰ নাম কি আছিল অপচন এ খুলনা অপচন বি চিটাগং অপচন সি সালাচেহাৰ অপচন ডি সিলেট ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন ডি সিলেট নেক্সট কোৱেশ্চনটো হৈছে হিন্দু মহাসভা কেতিয়া গঠন কৰা হৈছিল অপচন এ 1916 অপচন বি 1924 অপচন সি 1920 অপচন ডি 1921 ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন এ 1916 নেক্সট কোৱেশ্চন পঞ্চায়তী ৰাজ ব্যৱস্থা সৃষ্টি কৰা কোনটো নিৰ্দেশাত্মক নীতিৰ অন্তৰ্ভুক্ত অপচন এ গান্ধীবাদী নীতি অপচন বি অৰ্থনৈতিক নীতি অপচন সি আন্তঃৰাষ্ট্ৰীয় নীতি অপচন ডি বিবিধ নীতি ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন এ গান্ধীবাদী নীতি নেক্সট কোৱেশ্চনটো হৈছে সংবিধানৰ কিমান অধ্যায়ত মৌলিক অধিকাৰৰ বিষয়ে দিয়া আছে অপচন এ দ্বিতীয় অপচন বি তৃতীয় অপচন সি চতুৰ্থ অপচন ডি পঞ্চম ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি তৃতীয় সংবিধানৰ তৃতীয় অধ্যায়ত মৌলিক অধিকাৰৰ বিষয়ে দিয়া আছে নেক্সট কোৱেশ্চন তলৰ কোনটো আঞ্চলিক দলৰ উৎপত্তিৰ কাৰণ নহয় অপচন এ জনসাধাৰণৰ হতাশা অপচন বি ৰাজ্যিক নেতাৰ দুৰ্বলতা অপচন সি ব্যক্তিগত ক্ষমতাৰ লোভ অপচন ডি অৰ্থনৈতিক উদাৰতা ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন ডি অৰ্থনৈতিক উদাৰতা নেক্সট কোৱেশ্চন জাতীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো এটা মৌলিক কৰ্তব্য মৌলিক অধিকাৰ নিৰ্দেশাত্মক নীতি মৌলিক আদৰ্শ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন এ মৌলিক কৰ্তব্য জাতীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো আমাৰ বা সকলো নাগৰিকৰ মৌলিক কৰ্তব্য নেক্সট কোৱেশ্চনটো হৈছে নিৰ্দেশাত্মক নীতিৰ ভেটি হৈছে পুঁজিবাদ সমাজবাদ সাম্যবাদ ব্যক্তিবাদ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি সমাজবাদ নেক্সট কোৱেশ্চন অসম গণ পৰিষদ অৰ্থাৎ এজিপি দলৰ জন্ম কেতিয়া হৈছিল অপচন এ 1885 অপচন বি 1985 অপচন সি 1995 অপচন ডি 1998 ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন বি 1985 অসম গণ পৰিষদ দলৰ জন্ম 1985 চনত হৈছিল নেক্সট কোৱেশ্চন হৈছে অংশীয় চৰকাৰ প্ৰথম উদ্ভাৱন হোৱা দেশখনৰ নাম কি আছিল অপচন এ দিয়া আছে ভাৰত অপচন বি গ্ৰেট ব্ৰিটেইন অপচন সি আমেৰিকা অপচন ডি ছুইজাৰলেণ্ড ইয়াৰ শুদ্ধ আনসাৰটো আছে অপচন বি গ্ৰেট ব্ৰিটেইন নেক্সট কোৱেশ্চন তলৰ কোনটো গণতন্ত্ৰৰ গুণ নহয় ই এক ৰাইজৰ চৰকাৰ বিদ্ৰোহ হোৱাৰ আশংকা কম স্থায়ী চৰকাৰ ক্ষণস্থায়ী চৰকাৰ ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন ডি ক্ষণস্থায়ী চৰকাৰ নেক্সট কোৱেশ্চন ভাৰতীয় জনতা দল কেতিয়া সৃষ্টি হৈছিল অপচন এ 1969 অপচন বি 1980 অপচন সি 1982 অপচন ডি 1985 ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপচন বি 1980 ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদ মতে ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক নিয়োগ কৰে
অপশ্যন এ 73 নং অনুচ্ছেদ, অপশ্যন বি 74, অপশ্যন চি 75, অপশ্যন ডি 76। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি 75 নং অনুচ্ছেদ মতে ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক নিয়োগ কৰে। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ৰাষ্ট্ৰপতিৰ পদ পূৰণ কৰে। অপশ্যন এ লোকসভাৰ অধ্যক্ষই, অপশ্যন বি বিৰোধী দলৰ দলপতিয়ে, অপশ্যন চি প্ৰধানমন্ত্ৰীয়ে, অপশ্যন ডি মুখ্য ন্যায়াধীশে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি মুখ্য ন্যায়াধীশে। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভাৰতত জৰুৰী অৱস্থা কেতিয়া ঘোষণা কৰিছিল? অপশ্যন এ 1977, অপশ্যন বি 1973, অপশ্যন চি 1975, অপশ্যন ডি 1980। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি 1975। 1975 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভাৰতত জৰুৰী অৱস্থা ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যন, সংসদত কিমান দিন উপস্থিত নাথাকিলে লোকসভাৰ সদস্য পদ হেৰুৱাব পাৰে? 40 দিন, 60 দিন, 90 দিন, 180 দিন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি 60 দিন। সংসদত 60 দিন একেৰাহে উপস্থিত নাথাকিলে লোকসভাৰ সদস্য পদ হেৰুৱাব পাৰে। নেক্সট কুৱেশ্যন, সংসদৰ অধিৱেশন কোনে ভংগ কৰিব পাৰে? প্ৰধানমন্ত্ৰীয়ে, ৰাষ্ট্ৰপতিয়ে, লোকসভাৰ অধ্যক্ষই, উপৰাষ্ট্ৰপতিয়ে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি ৰাষ্ট্ৰপতিয়ে। সংসদৰ অধিৱেশন ৰাষ্ট্ৰপতিয়ে ভংগ কৰিব পাৰে। নেক্সট কুৱেশ্যন, ৰাজ্যৰ বিধান পৰিষদৰ সদস্যৰ কাৰ্যকাল কিমান বছৰ? 2 বছৰ, 4 বছৰ, 5 বছৰ, 6 বছৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি 6 বছৰ। ৰাজ্যৰ বিধান পৰিষদৰ সদস্যৰ কাৰ্যকাল 6 বছৰ। নেক্সট কুৱেশ্যন, ৰেড ক্ৰছ সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? ফ্লোৰেন্স নাইটিংগেল, জন টেইলৰ, জন হেনৰি ডুৰাণ্ট। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি হেনৰি ডুৰাণ্ট। ভাৰতীয় সংসদৰ উচ্চ সদনৰ সদস্যৰ সংখ্যা কিমান? 250 জন, 237 জন, 545 জন, 547 জন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ 250 জন। ভাৰতীয় সংসদৰ উচ্চ সদনৰ সদস্য সংখ্যা 250 জন। নেক্সট কুৱেশ্যন, আদৰ্শৰ ভিত্তিত নিৰ্দেশক নীতিসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি? অপশ্যন এ 2টা ভাগত, অপশ্যন বি 3টা ভাগত, অপশ্যন চি 4টা ভাগত, অপশ্যন ডি 5টা ভাগত। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি 4টা ভাগত। আদৰ্শৰ ভিত্তিত নিৰ্দেশাত্মক নীতিসমূহক 4টা ভাগত ভাগ কৰিব পাৰে। নেক্সট কুৱেশ্যন, বৰ্তমান সীমিত ৰাজতন্ত্ৰৰ প্ৰচলন ক'ত আছে? ভাৰতত, স্পেইনত, ইংলেণ্ডত, চীন দেশত। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি ইংলেণ্ডত। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ সেই ভিডিঅ'টো আপোনালোকৰ অকণমান হ'লেও উপকৃত হৈছে বুলি ভাবে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।